হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। তো বলক ভিডিঅ'টো সকলোকে চাই থাকক। মোৰ ফালৰ পৰা সকলোকে কাতি বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল আৰু ভিডিঅ'টো সকলোকে চাই থাকিব আৰু যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক ভিডিঅ'টো চাই থাকক। এই হৈছে আমাৰ মামাৰ ছোৱালী সৰুজনী, বিৰাট লাজ কৰে আৰু বহুত কথাও কয়। হাঁহিছা তাই লৈ আহিছে এতিয়া। হাই হাই আমাৰ বাছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ৰাতিৰ কাৰণে বুট মুগ তিয়াই থৈছে। এয়া মামা আহিছে আমাৰ তাত। মামাটোৰ ঘৰ মানে আমাৰ ওচৰতে হয়। তো মামাই কলপুলি পুতি আছে আৰু মায়ে যোগাৰ কৰি আছে আৰু অলপ চলপ মই যোগাৰ কৰি দিওঁ। এয়া কলপুলি পুতি আছে। এয়া মই মেখেলা চাদৰ পিন্ধিলোঁ আৰু এতিয়া ছাতি ধূপ জ্বলাম আৰু দেখাই আছোঁ আপোনালোকক, চাই থাকক। আৰু এতিয়া মন্দিৰত যাই আছোঁ চাকি দিব ভণ্টিৰ লগত। তো আজি ব্লগটো ইমানতে শেষ কৰোঁ আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক দিব নাপাহৰিব। আৰু আশা কৰোঁ আপোনালোকৰ কাতি বিহু ভালে কুশলে গ'ল। তো থেংক ইউ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।